বাস্তৱতা। টকা থাকিলে তুমি স্ত্ৰীৰ ওচৰত শ্ৰেষ্ঠ স্বামী, টকা থাকিলে তুমি মা দেউতাৰ ওচৰত দায়িত্ববান সন্তান, টকা থাকিলে তুমি শহুৰ শাশুড়ীৰ আদৰৰ জোৱাই, টকা থাকিলে তুমি খুলহালা শালীৰ প্ৰিয় বনি জোৱাই, টকা থাকিলে তুমি আত্মীয় স্বজনৰ ওচৰত সকলোতকৈ নামী দামী মানুহ, টকা থাকিলে তুমি বন্ধু বান্ধৱীৰ খুব ঘনিষ্ঠ মানুহ, টকা থাকিলে তুমি সন্তানৰ ওচৰত শ্ৰেষ্ঠ পিতৃ, টকা থাকিলেই তুমি হাইব্ৰিড নেতা হ'লেও তথাপিও তুমি ত্যাগী নেতা, টকা থাকিলে তুমি অঞ্চলৰ জনদৰদী, টকা থাকিলে তুমি বিশিষ্ট সমাজ সেৱক, টকা থাকিলে তুমি জনগণৰ নেতা, টকা থাকিলে তুমি যিকোনো অনুষ্ঠানৰ প্ৰধান অতিথি, টকা থাকিলে তুমি গৰীবৰ বন্ধু, টকা তুমি নাই একোৱে নাই, টকা অবিহনে জীৱন মৰুভূমি, টকা নাথাকিলে পুৰুষ হ'ব বিধৱা। আৰু এয়াই বাস্তৱতা। জীৱনত যদি কিবা কৰিব বিচাৰিছে তাৰ আগত টকাৰ প্ৰয়োজন, গতিকে টকাই এক প্ৰকাৰৰ সকলো। ধন্যবাদ ধন্যবাদ ধন্যবাদ।